আজি আছিল আমাৰ স্কুলৰ অভিভাৱক সভা আৰু নতুনকৈ এডমিশ্যন লোৱা ফাৰ্ষ্ট ইয়েৰ ছোৱালীসকলৰ নৱাগত আদৰণি আৰু যিসকলে মেট্ৰিকত সুখ্যাতিৰে পাছ কৰিছিলে তেখেতসকলক আদৰণি পৰ্ব। এয়া গাৰ্জেনবোৰ আহিছে আৰু স্কুলৰ ছোৱালীবোৰ ধুনীয়াকৈ বহি আছে। ডিচি ছাৰে অহা কথা আছিলে, ডিচি ছাৰ এটা বিশেষ কাৰণত আহিব নোৱাৰিলে। ডিপিঅ ছাৰে প্ৰথম আৰম্ভ কৰিলে আৰু গাৰ্জেনবোৰে ছাৰৰ কথা ভালদৰে শুনি আছে। টিচাৰসকলো আহি বহিলেহি। ছোৱালীখিনিয়ে ধুনীয়াকৈ এটা সমবেত সংগীত গালে। তাৰ লগতে নিউজ চেনেলৰ দুগৰাকীমান ব্যক্তিও আহিল আৰু ব্লক অফিচাৰ ছাৰ আহিলে। দুজন ষ্টুডেণ্টৰ কাৰণে গামোচাত লগোৱা হৈ আছে এটা চিম্বল আৰু এয়া হৈ আছে সম্বৰ্ধনা অনুষ্ঠান। এইখিনি আমাৰ স্কুলৰ ছোৱালী মেট্ৰিক পৰীক্ষাত পাছ কৰাৰ বাবে সম্বৰ্ধনা জনোৱা হৈছে। দুজনী মানে বিশেষ অসুবিধাৰ কাৰণে আমাৰ স্কুলত ল'ব নোৱাৰিলে এডমিশ্যন, ঘৰৰ ওচৰতে ল'ব লগা হ'ল। যিহেতু ৰেচিডেঞ্চিয়েল স্কুল হয় আমাৰ টিচাৰখিনি কিন্তু আজি একদম একেটা ড্ৰেছতে আছোঁ। আমি ইউনিফৰ্ম লগাই লৈছোঁ, অকল ষ্টুডেণ্টে ইউনিফৰ্ম পিন্ধিবলৈ। আৰু ছাৰে বহুত সাৰুৱা ভাষণ দিলে। ডিপিঅ ছাৰে ষ্টুডেণ্টখিনিয়ে এটা ধুনীয়া নৃত্য প্ৰদৰ্শন কৰিলে, জনগোষ্ঠীয় নৃত্য। জোৰে হাত চেপি দিব লাগে কণমানি কেইজনীৰ কাৰণে। খুব সুন্দৰভাৱে গানটো পৰিৱেশন কৰিলে। ক্লাছ 6ৰ ছোৱালীকেইজনী ইমান ধুনীয়াকৈ গানটো গোৱাৰ কাৰণে ছাৰক খুব মৰম লাগিলে। সিহঁতক গামোচা এখন দি ছাৰে সম্বৰ্ধনা জনালে যাতে ভৱিষ্যতলৈ আৰু ভালকৈ সিহঁতে আগবাঢ়ি যাব পাৰে। আজিলৈ সভা ইমানতে সামৰা হ'ল।